নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে জেএছ এডিটিং এণ্ড ব্লগ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম ইয়াতে শ্বপিং মল এখন আছে। বস্তুবিলাকৰ প্ৰাইচ ইমানেই কম, আপোনালোকক মই দেখুৱাম ইয়াতে সকলো ধৰণৰ বস্তুই পোৱা যায়। আৰু যি ধৰণৰ বিশাল আছে, বিগ বাজাৰ আছে, ৰিলায়েন্স আছে, ইহঁততকৈ মানে বহুত বস্তুবিলাক কমত দিয়ে। এতিয়া কিয় ইমান কমত দিব পাৰে, মই সেইটোও কৈ আছোঁ আপোনালোকক। বস্তুবিলাকৰ প্ৰাইচ ইমান কিয় কমত দিয়ে, ইহঁতেতো লছ কৰি বস্তু নিদিয়ে। গতিকে আপোনালোকক মই দেখাই আছোঁ বস্তুবিলাকৰ প্ৰাইচ ইমান কিয় কমত দিব পাৰে। ভিডিঅ'টো শেষলৈ চাই থাকিব, গোটেইখিনি আপোনালোকে গম পাব কিয় কমত দিব পাৰে। আৰু কেইটামান কাৰণ আছে। আৰু বিজনেছ ফৰ্মুলা ইহঁতৰ অলপ বেলেগতকৈ বেলেগ। মানে আপোনালোকক মই কেইটামান পইণ্ট কৈ আছোঁ, আপোনালোকে তাৰ পৰা জানিব পাৰিব যে বস্তুবিলাক ইমান কমত কিয় দিব পাৰে। গোটেইখিনি বুজাই কৈ আছোঁ। তো এতিয়া আমি যাওঁ শ্বপিং মলৰ ফালে যাওঁ। আপোনালোকক মই বস্তুবিলাকৰ প্ৰাইচ দেখাওঁ, কেনেকুৱা কি, কোনটো বস্তুৰ কেনেকুৱা প্ৰাইচ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। তো বেছি দেৰি নকৰি আমি ব'লক এতিয়া শ্বপিং মলটোলৈ যাই থাকোঁ। আহি পাই গ'লোঁ। এতিয়া আপোনালোকক দেখাই আছোঁ ভিতৰত যাই কেনেকুৱা কি বস্তুবিলাকৰ প্ৰাইচ আপোনালোকক ভিতৰত যাই দেখাই আছোঁ। আপোনালোকে এবাৰ বাহিৰৰ পৰা চাই লওক কেনেকুৱা হয় শ্বপিং মলটো। তেলেগুত লিখা আছে, আপোনালোকে হয়তো বুজি নাপাব। গতিকে মই ভিডিঅ'লৈ যাই আছোঁ, আপোনালোকক দেখাই আছোঁ বস্তুবিলাকৰ দাম কেনেকুৱা কি। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব, গম পাব প্ৰাইচবিলাক কেনেকুৱা কি। আৰু মই কৈ আছোঁ যে আপোনালোকক প্ৰাইচটো ইমান কমত কেনেকৈ দিব পাৰে। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। তো এতিয়া আমি ভিতৰত যাম, মাস্কখন লগাই লওঁ। মাস্ক নলগালে ইয়াতে সোমাব নিদিয়ে ভিতৰত। মাস্কখন লগাই ল'লোঁ। তো ব'লক এতিয়া ভিতৰলৈ যাওঁ। ভিতৰত আপোনালোকে চাওক, মানুহ চাওক আপোনালোকে কিমান ভিৰ। ইয়াতে বজাৰ কৰা মানুহ কমত পায় কাৰণে মানে ইয়াতে চব আহে বজাৰ কৰিব। এইবোৰ কাপোৰ দাম হৈছে 49 টকা, 49 ৰুপিজ হয়। তো মই আপোনালোকক দামবিলাক দেখাই আছোঁ, আপোনালোকে চাই যাব। এইবিলাক যে ইয়াতে আপোনালোকৰ কাৰ্ডবিলাক ওলোমাই থোৱা দেখা পাইছে, আপোনালোকে ইয়াতে যিমান এমাউণ্ট লিখা থাকে তাৰ পৰা মানে বস্তুটোৰ MRPৰ পৰা এইটো ডিছকাউণ্ট কৰি দিয়ে, মানে অফ দিয়ে আৰু। তো আপোনালোকক মই দেখাই আছোঁ, আপোনালোকে চাই যাওক। ইয়াতে মানে ভিডিঅ' কৰা এলাও নাই, ভিডিঅ' কৰিব মানা কৰিছে। তথাপিও মই ভিডিঅ'টো আপোনালোকক দেখাবৰ কাৰণে কৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাই যাওক। তো এতিয়া মই আপোনালোকক কৈ আছোঁ ডিছকাউণ্ট কেনেকৈ দিব পাৰে। চাওক, ইয়াৰে এটা মেইন কাৰণ হৈছে ইহঁতে কোনো ধৰণৰ ৰুম বা এপাৰ্টমেণ্ট ভাড়াত নলয়। ইহঁতে নিজে মাটি কিনি ৰুম বনাই ইহঁতে এইবিলাক বস্তু ইয়াতে বিক্ৰী কৰে, যাৰ ফলত ইহঁতে মান্থলি ৰুম ভাড়া দিব লগা নহয়। ইহঁতৰ তেনেকৈ ৰুম ভাড়াটো ৰুম ৰেণ্ট যিমান পইচা হয় সেইটো বাচি যায়। তাৰপিছত বস্তুত ডিছকাউণ্ট কৰি কেনে কাষ্টমাৰক বিক্ৰী কৰে, যাৰ ফলত কাষ্টমাৰৰ বহুতখিনিয়েই লাভ হয়। তো এতিয়া আমি ওপৰত যাওঁ, ওপৰত যাই কেনে কাপোৰৰ প্ৰাইচবিলাক চাম কেনেকুৱা। তো ছেকেণ্ড কাৰণটো মই আপোনালোকক কৈ আছোঁ, ইহঁতে ডেকোৰেশ্যনৰ নামত কোনো ধৰণৰ পইচা খৰচ নকৰে। তো ডেকোৰেশ্যনৰ পইচাবিলাক বাচি যায়। তো বাচি যোৱাৰ পিছত ইহঁতে কাষ্টমাৰক বস্তুবিলাকতেই ডিছকাউণ্ট কৰি বিক্ৰী কৰে। যদি কেতিয়াবা ডিমাৰ্টত সোমাই আপোনালোকে লক্ষ্য কৰিব, কোনো ধৰণৰ ইমান এটা আপোনালোকে ডেকোৰেশ্যন দেখা নাপায়।
সো ডেকোৰেশনৰ পইচাখিনি ইহঁতৰ বাচি যায় বাচি যোৱাৰ কাৰণে কাস্টমাৰক ইহঁতে বস্তুবিলাকত ডিসকাউন্ট হিচাপে দিয়ে যাৰ ফলত কাস্টমাৰবিলাকৰ লাভ হয় নেক্সট এটা পইণ্ট হৈছে স্লটিং ফিজটো হৈছে চাওক এতিয়া ডিমাৰ্টত বহুত কাস্টমাৰ হয় সব কোম্পানীয়ে ডিমাৰ্টত বস্তু বিক্ৰী কৰিব ইচ্ছা কৰে মানে সেলটো বঢ়াব সব কোম্পানীৰে মানে ইচ্ছা সেইকাৰণে ডিমাৰ্টত মানে বস্তু বিক্ৰী কৰিবৰ কাৰণে এটা কোম্পানীৰ ফালৰ পৰা ফিজ দিয়ে য'ত কিবা এটা এমাউণ্ট দিয়ে তো তাৰ পিছত বস্তু যোনটো স্লটিং ফিজ ইহঁতে পালে সেই স্লটিং ফিজৰ পৰাই সেই বস্তুটো ডিসকাউন্ট কৰি কেনে ইহঁত ডিমাৰ্টত বিক্ৰী কৰে যাৰ ফলত কাস্টমাৰৰ বহুতখিনি লাভ হয় তো এতিয়া আমি যাম ওপৰলৈ যাই ইলেক্ট্ৰনিক বস্তু আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু কেইটামান পইণ্ট আছে মই আপোনালোকক কৈ আছোঁ ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে চাই থাকক এইবিলাকৰ হেয়াৰ ড্ৰায়াৰৰ প্ৰাইচ হৈছে 399 তো চিপছত চাওক আপোনালোকে ইয়াতে চিপছতো মানে ইহঁতে ডিসকাউন্ট কৰি কেনে বিক্ৰী কৰে এইফালে আপোনালোকে চকলেট চাওক চকলেটতো সব বস্তুতে মানে আপুনি কম পাবই ইয়াতে তো চাই থাকক ভিডিঅ'টো তো নেক্সট পইণ্ট এটা আপোনালোকক মই কৈ আছোঁ ডিমাৰ্টে যিবিলাক কোম্পানীৰ পৰা বস্তু আনাৰ পিছত 5-6 দিনৰ ভিতৰতে পেমেণ্টটো কৰি দিয়ে যাৰ ফলত ইহঁতক কোম্পানীৰ ফালৰ পৰা আকৌ এক্সট্ৰা ডিসকাউন্ট দিয়ে য'ত বিগ বাজাৰ বা এনেকুৱা ধৰণৰ কিছুমান শ্বপিং মল আছে সিহঁতে 1 মাহ বা 1.5 মাহৰ ভিতৰত পেমেণ্ট কৰে যাৰ ফলত সিহঁতে ডিসকাউন্টটো নাপায় তো এক্সট্ৰা ডিসকাউন্টটো পালে তাৰ পিছত ইয়াতে সেইকাৰণে বস্তুটো কমত দিব পাৰে বাহিৰত ওলাই আহিলোঁ মই এতিয়া তো আপোনালোকে ভিডিঅ'টো চালে গম পালে কিহৰ কাৰণত ইমান কমত দিব পাৰে আৰু বস্তুবিলাকৰ প্ৰাইচ গম পালে रूम पाई गलो तो आज भिडिओ तो ये जो भल पाले लाइक करिब शेयर करिब आरो जदि कोनोबा आमार चेनेल नतुनকৈ আহিছে সাবস্ক্রাইব কৰি ৰাখিব লগ পাম এটা অন্য ভিডিঅ'ত তেতিয়া আজিলৈ বাই জয় আই অসম।